KokaDeuta Aru Naati Lora. ছয় hokhiyek এক rakhyoshi. সময়ত এখন নগৰত পাঁচোটা ডেকা লৰাই সিহঁতৰ বাপেকহঁতৰে সৈতে দন কৰি ঘৰত নাথাকো বুলি দেশ ভ্ৰমণ কৰিবলৈ ওলাল। সিহঁতৰে সৈতে সেই দেশৰ এলাগী ৰাণীৰ ল'ৰা এটা ওলাল। এলাগীৰ কোঁৱৰেও বাপেকৰ পৰা মৰম চেনেহ নেপাইছিল দেখি তাৰ মনতো বিৰক্তি লাগি আছিল। এতিয়া চয়োতাই সখী বন্ধাই লৈ কোনেও কাকো কেতিয়াও নেৰো বুলি কথা বান্ধি ল'লে। সিহঁত গৈ থাকোঁতে বাটতে ৰাতি হ'ল। বাটত যাওঁতে গধূলি পৰত সিহঁতে দেখিলে যে সিহঁতৰ পিছে পিছে ক'ৰবাৰ পৰা এজনী ফিন খোৱা অহাৰেৰে গাখীৰতী ছাগলী আহিব লাগিছে। সিহঁতে এজোপা বৰগছৰ তলত থাকি ৰাতিটো কটাবলৈ মন কৰি ৰ'লত দেখিলে যে ছাগলীজনীও তাতে ৰ'ল। ছাগলীজনীয়ে সেইদৰে সিহঁতৰ লগ লোৱা দেখি সিহঁতে তাইক নেখেদাই ওচৰতে বান্ধি থ'লে। ভালেই হ'ল, ৰাতি এৰ গাখীৰ খীৰাই খাম হওক। অলপ ৰাতি হ'লত সঁচাকৈয়ে সিহঁতে ছাগলীজনী খীৰাই বহুত গাখীৰ পালে আৰু এটাইকেইটাই হেঁপাহ পলুৱাই গাখীৰ খাই মহা আনন্দেৰে শুই থাকিল। ছাগলীজনী আচলতে ৰাক্ষসী আছিল। ৰাতি দুপৰ হ'লত তাই মনে মনে নিজ মূৰ্তি ধৰি ৰাক্ষসী হৈ ছয় সখীয়েকৰ এটাক খাই থৈ আকৌ ছাগলীৰ ৰূপ ধৰি আগৰ ঠাইতে বান্ধ খাই থাকিল। ৰাতিপুৱালত সিহঁতে উঠি লগৰ সখীয়েক এটাক নেদেখি ভাবিলে যে সি সিহঁতক এৰি ৰাতিয়ে পলাই গ'ল। নাইকিয়া হোৱা সখীয়েকৰ কাৰ্যক গৰিহণা দি সিহঁতে সেইদিনা আকৌ যাবলৈ ধৰিলে আৰু যাৰ ছাগলী তাৰ ঘৰলৈ যাওক বুলি ছাগলীজনী মেলি দিলে। কিন্তু অলপ গৈ দেখিলে যে ছাগলীজনীয়ে সিহঁতৰ পিছ নেৰা হ'ল। সেইদিনা ৰাতি হ'লত পাঁচ সখীয়েক আকৌ আগৰ দৰে গছ এজোপাৰ তলতে শুই থাকিল আৰু সিহঁতে ছাগলীজনীৰ গাখীৰ খীৰাই খাই তাইক ওচৰতে বান্ধি থ'লে। সেইদিনাও ছাগলীৰূপী ৰাক্ষসীয়ে আগৰ ৰাতিৰ দৰে পাঁচ সখীয়েকৰ এটাক খালে আৰু বাকীকেইটাই সেই কথা গমকে ধৰিব নোৱাৰিলে। পুৱা চাৰি সখীয়েকে আকৌ সিহঁতৰ ভিতৰৰ এটাক নেদেখি সিও বিশ্বাসঘাতকতা কৰি সিহঁতক এৰি গ'ল বুলি বেজাৰ কৰিলে আৰু সিহঁতে চাৰিওজনৰ ভিতৰত কোনেও আৰু কাকো নেৰো বুলি শপত খালে। সেইদিনাও গধূলি হ'লত চাৰি সখীয়েকে এজোপা গছৰ তলত আশ্ৰয় লৈ ছাগলীজনী বান্ধি গাখীৰ খীৰাই খাই শুই থাকিল। কিন্তু ৰাতি আকৌ আগৰ দৰে ঘটিল। তেওঁলোকৰ এজন ৰাক্ষসীৰ পেটত সোমাল। ৰাতিপুৱা বাকী তিনিজনে পুনৰ তেনে ঘটনা ঘটা দেখি বৰ বেজাৰ কৰি আকৌ যাবলৈ ধৰিলে। সেই ৰাতিও আগৰ দৰে তেওঁলোক এজোপা গছৰ তলত শুই থাকোঁতে তিনিজনৰ এজনক আকৌ ৰাক্ষসীয়ে খালে। ৰাতিপুৱা বাকী থকা দুই সখীয়েকে বাৰে বাৰে তেনে হোৱা দেখি নথৈ বেজাৰ কৰি সেই গছৰ তল এৰি যাবলৈ ধৰিলে। গধূলি দুয়ো আগৰ দৰে আকৌ এজোপা গছৰ তলত থিতি হ'ল আৰু খাই বৈ শুই থাকিল। কিন্তু মনত নানা ভাৱনা চিন্তা হোৱা বাবে তেওঁলোকৰ ভালকৈ টোপনি অহা নাছিল। এনেতে ৰাতি দুপৰ হ'ল। ৰাক্ষসীয়ে ছাগলীৰ ৰূপ এৰি নিজৰ মূৰ্তি ধাৰণ কৰিলে। যেই তাই এজনক খাবলৈ ধৰিলে সি ৰাক্ষসীক কাকুতি কৰিবলৈ ধৰিলে। মোক নাখাবা। কিন্তু এক নিমিষতে তাৰ মাত মাৰ গ'ল। সি ৰাক্ষসীৰ পেটলৈ গ'ল। কাণ্ড দেখি ভয়ত সিজন নিশাৰসাৰে পৰি থাকিল। এতিয়া যিজন বাকী ৰ'ল সেইজন হৈছে ৰজাৰ সেই এলাগী কোঁৱৰীৰ পুতেক। ৰাতিপুৱালতে এলাগীৰ কোঁৱৰে ছাগলীজনী তাতে এৰি থৈ ঘৰমুৱা হৈ খোজ ল'লে। অলপ বাট গৈ সি উভতি চাই দেখিলে যে ছাগলীজনী তাৰ পিছে পিছে আহিছে। মাৰি এডাল লৈ সি ছাগলীজনী ইমানকৈ খেদালে কিন্তু একোপধ্যে ৰাক্ষসী ছাগলী তাৰ পিছ নেৰা হ'ল। শেষত সি কোবাকুবিকৈ গৈ নগৰৰ ওচৰ পাই লৰ ধৰি নগৰত সোমালগৈ আৰু ছাগলীজনী এজনী সুন্দৰী ছোৱালী হৈ তাৰ পিছে পিছে লৰিবলৈ ধৰিলে। কোঁৱৰে উধাটো খাই গৈ ৰজাৰ আগতে ওলাই সকলো কথা ক'লত তাৰ পিছত যোৱা ছোৱালীজনীও সেইবোৰ মিছা বুলি ৰজাক ক'লে। ৰজাই তাইৰ ৰূপ দেখি মোহ গৈ কোঁৱৰৰ কথা মিছা বুলি উৰাই দি ছোৱালীজনীক নিজৰ কুঁৱৰী পাতি ল'লে। বাপেকৰ ব্যৱহাৰত মৰ্মান্তিক বেজাৰ পাই এলাগীৰ পুতেক গুচি গৈ নিজৰ ঘৰত থাকিলগৈ। এমাহমানৰ ভিতৰত ৰজাই দেখিবলৈ পালে যে
ৰজাৰ ঘৰৰ মানুহ ঢুকাই যাবলৈ ধৰিছে। ৰজাই এই কথাটোৰ কাৰণ বিচাৰি দেখিলে যে তেওঁৰ মৰমৰ কুঁৱৰীয়ে দিনৌ ৰাতি এটা এটাকৈ মানুহবোৰ খাই ঢুকাই নিছে। তেতিয়া ৰজাই বুজিব পাৰিলে যে এলাগী কুঁৱৰীৰ পুতেকে কোৱা কথা সঁচা। তেওঁ যাৰ ৰূপত মোহ গৈ যাক তেওঁৰ মৰমৰ ৰাণী পাতিছে সেইজনী ৰাক্ষসীহে। ইয়াৰ পিছতে ৰজাই এলাগীৰ পুতেকক মতাই আনি ক'লে, যদি তই সেই ৰাক্ষসীৰ হাতৰ পৰা মোক সৰুৱাই দিব পাৰ তেন্তে তোক মই উঠি ৰজা পাতিম। বাৰু চেষ্টা কৰি চাওঁ। এই বুলি কৈ এলাগীৰ পুতেকে ওলাই গৈ এখন নৈৰ কাষত বহি ভাবি আছে। এনেতে এটা চিলনী কৰবাৰ পৰা উৰি আহি তাৰ ওচৰতে পৰি তাক ক'লে, তুমি কিয় এইদৰে ভাবি আছা? তুমি এই নৈৰ পাৰেদি হাবিয়ে হাবিয়ে দিনচেৰেকৰ বাট গ'লে এখন ৰাক্ষসৰ দেশ পাবাগৈ। তাতে এই ৰাক্ষসী ৰাণীৰ মাক থাকে। মাকৰ নাম মালতী আৰু এই ৰাণী হৈ থকা জীয়েকৰ নাম আলতী। তুমি আলতীৰ পুতেক বুলি তাতে কান্দি থাকি মাকৰ আগত চিনাকি দিলেই তোমাৰ কাৰ্য সিদ্ধি হ'ব। এইদৰে যি কৰিব লাগিব চিলনীয়ে তাক শিকাই দিলে। চিলনীৰ কথা শুনি কোঁৱৰে সেইদৰে গৈ ৰাক্ষসীৰ দেশ পালেগৈ আৰু এঠাইত বহি ইনাই বিনাই কান্দিবলৈ ধৰিলে। আলতীৰ মাক মালতী হয়, জীয়েৰৰ নৰিয়া টান। তাৰ কান্দোন শুনি মালতী ওলাই আহি তাক সুধিলে, তই কোন? আলতীৰ কি হৈছে? কিয় কান্দিছ? মই মালতীৰ পুতেক। তেওঁৰ বৰ মৰামোচা নৰীয়া। সেই দেখি মোৰ বঢ়িয়াক বাতৰি দিবলৈ আহিছোঁ। তুমিনো কোন? ময়ে মালতী। এই কথা শুনি কোঁৱৰে বৰকৈ কান্দিবলৈ ধৰিলত মালতীয়ে কোঁৱৰক নাতিয়েক ভাবি মৰম কৰি ঘৰলৈ লৈ গ'ল। কিন্তু কোঁৱৰে বৰকৈ কান্দি কান্দি মালতীক ক'বলৈ ধৰিলে, বুঢ়িয়াই, মোৰ আইৰ ইমান নৰিয়া মই দেখি আহিলোঁ, এতিয়া মানে তেওঁ কিজানি ঢুকালেই। এই কথা শুনি মালতীয়ে তাক বুজনি দি ক'লে, মোৰ শুনাই, তই বেজাৰ নকৰিবি। তোৰ মাৰ মৰিব নোৱাৰে। মই তোৰ মাৰৰ দেহলাওটোক দেখুৱাওঁ আহ। এই বুলি চুৰ চাঙত তাক তুলি মালতীয়ে জীয়েকৰ দেহলাওটো দেখুৱাই ক'লে, এইটো দেহলাও মোৰ, সেইটো মাৰৰ, সৌকেইটা মোমাইৰ হাতৰ। বোপাই, এই দেহলাওকেইটা নাকাটিলে আমি কোনো নমৰোঁ। তই মিছতে কিয় বেজাৰ কৰিছ? ইয়াৰ আগেয়ে চিলনীৰ বুদ্ধিমতে কোঁৱৰে তাৰ গাৰ কাপোৰৰ ভিতৰত লুকাই দা এখন লৈ গৈছিল। সি তৎক্ষণাত সেইখন উলিয়াই লৈ তাৰে ঘেচ ঘেচ কৰে দেহলাওকেইটা কাটি পেলালে। কটা মাত্ৰকে ধূপ ধূপ কৰে ৰাক্ষসবোৰ পৰি মৰিল। ইফালেও ৰজাৰ আগতে আলতী নিজৰ ৰাক্ষসী ৰূপ ধৰি ধুপুৰ কৰে পৰি মৰি থাকিল। ইয়াৰ পিছত এলাগীৰ কোঁৱৰক বাপেকে উঠি ৰজা পাতি নিজে বহি ৰজা হৈ সুখেৰে থাকিল।